हेलो गाइस, तो আকৌ একটা ভিডিঅ'লৈ স্বাগতম। তো আজিৰ পৰা আমাৰ মানে গাঁৱৰ কালী পূজা আৰম্ভ হ'ব। এইফালে দেখিছে এইটো ভাইটি বাছ লৈ আছে মানে আমাৰ ৰাইজৰ মন্দিৰত মেধিপাৰা। তো আজিৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব পূজা। 27 তাৰিখে মেইন পূজাটো আছে। তো আজিৰ পৰা আমি মানে বাছ নাচি বেৰাম। এইবিলাক হৈছে বাস, এইবিলাক মানে সকলোৰে ঘৰৰ পৰা এনেকৈ বাস লৈ আহিব আৰু গাঁৱে গাঁৱে নাচি ফুৰিম। তাৰপিছত যিদিনা মানে 27 তাৰিখে আছে মেইন পূজাটো, এইদিনা মন্দিৰত মানে ভালকৈ নচা হ'ব। তো গাইছ, আমি এতিয়া ওলালোঁ মন্দিৰলৈ বুলি। তাৰপিছত মন্দিৰৰ পৰা মানে গাঁৱলৈ যাম, মানে আমাৰে গাঁৱত আহিম আকৌ। এতিয়া হৈছে মোৰ খুৰাৰ ল'ৰা, তো আমি দুয়োজনে যাই আছোঁ এতিয়া। এতিয়া আমি আহি পালোঁ মন্দিৰলৈ আৰু ইয়াত আহি আছে মানুহখিনি এতিয়া এজন দুজনকৈ আহি পিনে প্ৰথমে প্ৰণাম কৰি ল'লোঁ মন্দিৰত। তাৰপিছত বাকীখিনি আহিবলৈ ধৰিলে আৰু এতিয়া সকলো আহি গ'ল। ষ্টাৰ্ট হ'ল এতিয়া আমাৰ বাস পূজা ষ্টাৰ্ট হ'ব। ইফালে সকলোখিনি ৰেডি হ'ল। তাৰপিছত এতিয়া মন্দিৰত অলপমান ডান্স কৰি তাৰপিছত গাঁৱলৈ যাম আৰু এতিয়া মন্দিৰত ষ্টাৰ্ট হ'ল। মন্দিৰত নচা হোৱাৰ পিছত এতিয়া আমি ওলালোঁ গাঁৱলৈ বুলি, আৰু গাঁৱত গৈ সকলোৰে ঘৰে ঘৰে এনেকৈ নাচিব লাগিব। তো আহি পালোঁ আৰু ইফালে গাঁৱত ইফালে বাঁহ ধুৱাই আছে, সকলোৰে ঘৰত এনেকৈ বাঁহ ধুৱায়। আৰু ইফালে এতিয়া নাচি আছে সকলোৱে, আৰু নাচোতে নাচোতে মানে গোটেই গাঁওখন গোটেই সন্ধিয়াই হ'ল, এন্ধাৰো হৈ গ'ল। আৰু ইফালে আকৌ বৰষুণো আহি আছে। তো আমি সোনকালে মন্দিৰলৈ আহি পালোঁ, আৰু মন্দিৰত আহি পোৱাৰ পিছতে বহুত মানে বতাহ আৰু বৰষুণ আহি গ'ল। দেখিছে সকলোখিনি মানুহ মন্দিৰৰ ভিতৰত আছে আৰু বাহিৰত ইমান বতাহ বলিছে। তো গাইজ, ফাইনেলি এতিয়া মই ঘৰত আহিলোঁ আৰু বাহিৰত দেখিছে কিমান বৰষুণ পৰি আছে। গা পা ধুই ল'লোঁ, আজিৰ কাৰণে শেষ হ'ল আৰু কালি আকৌ যাব লাগিব। তো গুড নাইট গাইজ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।